Hello everyone, welcome to my Bikasoy Byte Fisher 281 YouTube channel. আজি মই আপোনালোকৰ আগত লৈ আহিছো অসমৰ অৰ্থনীতি 20টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। এক নম্বৰ প্ৰশ্ন হৈছে ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ক 1901 চনত, খ 1903 চনত, গ 1915 চনত আৰু ঘ 1920 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1901 চনত স্থাপিত হৈছিল। এতিয়া আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো অসমৰ প্ৰথম চাহ খেতিয়কজনৰ নাম কি? অপচন এ জগন্নাথ বৰুৱা, বি মণিৰাম দেৱান, চি পিয়লি বৰুৱা আৰু ডি মানিকলাল বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মণিৰাম দেৱান। আমাৰ 3 নম্বৰ প্ৰশ্ন লৈছো তলৰ কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য? ইয়াৰে ক নম্বৰ আছে তেল, খ নম্বৰ আছে মুগা, গ নম্বৰ আছে চাহ আৰু ঘ নম্বৰ আছে কল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মুগা। আমি এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপচন ক চিৰাঙৰ বিষ্ণুত, অপচন খ গোৱালপাৰা দুধনৈত, অপচন গ ধুবুৰী গৌৰীপুৰত, অপচন ঘ আছে যোৰহাটৰ টুকলাইত। ইয়াৰ শুদ্ধটো হ'ব অপচন ঘ যোৰহাটৰ টুকলাইত। 5 নম্বৰ প্ৰশ্নটো অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? অপচন ক চি এফ ব্ৰুছে, খ ডেভিড স্কটে, গ কেপ্টেইন ৱেলছে, ঘ ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক চি এ ব্ৰুছে। 6 নম্বৰ প্ৰশ্ন অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হৈছিল? ক 1815 পৰা 17 চনত, 1818 পৰা 20 চনৰ ভিতৰত, 1820 পৰা 21 চনৰ ভিতৰত আৰু ঘ 1822 পৰা 23 চনৰ ভিতৰত। ইয়াৰ শুদ্ধটো হ'ব ঘ 1822 চনৰ পৰা 1823 চনৰ ভিতৰত চাহ গছ আৱিষ্কাৰ হৈছিল অসমত। 7 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে যোগান ধৰে? অপচন ক প্ৰায় 51%, খ 53%, গ প্ৰায় 55%, ঘ প্ৰায় 58%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক প্ৰায় 51%। 8 নম্বৰ প্ৰশ্ন ডিগবৈ তেল শোধনাগাৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান? অপচন ক 6.5 লাখ টন, খ 7.2 লাখ টন, গ 7.5 লাখ টন, ঘ 8.2 লাখ টন। ইয়াৰে শুদ্ধটো হ'ব অপচন গ 7.5 লাখ টন। 9 নম্বৰ প্ৰশ্ন অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি? অপচন ক ডিগবৈ, অপচন খ নুনমাটি, অপচন গ নুমলীগড় আৰু অপচন ঘ বঙাইগাঁও। ইয়াৰ শুদ্ধটো হ'ব অপচন গ নুমলীগড়। আমি 10 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? অপচন ক 1986 চনত, অপচন খ 1988 চনত, অপচন গ 1990 চনত আৰু অপচন ঘ 1999 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ঘ 1999 চনত। আমি 11 নম্বৰ প্ৰশ্নলৈ আহিছো নুমলীগড় তেল শোধনাগাৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান? ক 2 নিযুত টন, 3 নিযুত টন, 4 নিযুত টন আৰু 5 নিযুত টন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ 3 নিযুত টন। 12 নম্বৰ প্ৰশ্নলৈ আহিছো অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? অপচন ক 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, অপচন খ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, অপচন গ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ, অপচন ঘ 51 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰে শুদ্ধটো হ'ব অপচন ক 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 13 নম্বৰ প্ৰশ্ন অইল ইণ্ডিয়া লিমিটেডৰ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত অৱস্থিত? ক বঙাইগাঁও, খ গুৱাহাটী, গ দুলীয়াজানত, ঘ ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ দুলীয়াজানত। 14 নম্বৰ প্ৰশ্ন অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন হৈছিল? অপচন ক 1870 চনত, অপচন খ 1822 চনত, অপচন গ 1875 চনত আৰু অপচন ঘ 1884 চনত। ইয়াৰ শুদ্ধটো হ'ব অপচন খ 1882 চনত। 15 নম্বৰ প্ৰশ্ন অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো ক'ৰ পৰা ক'লৈ স্থাপন কৰা হৈছিল? ক গুৱাহাটী লামডিং আৰু ডিমাপুৰলৈ,
খ ডিব্ৰুগড় মাকুম লেখাপানীলৈ, গ পাণ্ডু কঁঠালগুৰি নগাঁৱলৈ, ঘ শ্ৰীৰামপুৰ। অপশ্যন খ ডিব্ৰুগড় মাকুম আৰু লেখাপানীলৈ। 16 নম্বৰ প্ৰশ্নৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকীৰ নাম কি? ক পাৰ্বতী প্ৰসাদ গোস্বামী, খ জয়ন্ত মাধৱ, গ গণেশ ফুকন, ঘ উপএত নহয়। শুদ্ধ উত্তৰটো হ'ব গ গণেশ ফুকন। 17 নম্বৰ প্ৰশ্ন অসমৰ কোনখন ঠাইত পিতলৰ বাচন তৈয়াৰ কৰা হয়? ক হাজো, খ যোৰহাট, গ নলবাৰী, ঘ ধুবুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হাজো। আমি এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। 18 নম্বৰ প্ৰশ্ন অসমৰ বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা প্ৰধান ঠাইখনৰ নাম কি? ক নগাঁও ডবকাত, খ গোলাঘাটৰ কছাৰীহাটত, গ নলবাৰী জিলাৰ মুককুচি গাঁৱত, ঘ উপএটাও নহয়। শুদ্ধ উত্তৰটো হ'ব নলবাৰী জিলাৰ মুককুচি গাঁৱত। 19 নম্বৰ প্ৰশ্ন অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? ক মিকিৰ পাহাৰ, খ হোজাই, গ জাগিৰোড, ঘ নগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক মিকিৰ পাহাৰ। আমি পৰৱৰ্তী তথা শেষৰ প্ৰশ্নটো আহিছোঁ। 20 নম্বৰ বনস্পতি তেল উৎপাদনৰ কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত? ক দুলীয়াজানত, খ বঙাইগাঁৱত, গ নগাঁৱত আৰু ঘ আমিন গাঁৱত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমিন গাঁৱত।